আপোনালোক সকলোকে আমাৰ এছামিজ মোটিভেশ্যনেল চেনেললৈ স্বাগতম জনাইছোঁ। মই গৰিমা। আজি আপোনালোকৰ মাজত অনা বিষয়টো হৈছে জীৱনত যি কৰিব বিচাৰে কৰক, কিন্তু বহি নাথাকিব। মানুহৰ জীৱনত বহুতো সমস্যা আছে। কিছুমানৰ হৈছে পইচাৰ সমস্যা, কিছুমানৰ হৈছে ঘৰৰ পৰিয়ালৰ সমস্যা, আন কিছুমানৰ অনেক। কিন্তু বৰ্তমান সকলোৰে মাজত দেখা সমস্যাটো হৈছে পইচা। মানুহে ভাবে পইচা কেনেকৈ অৰ্জন কৰিব, কি কৰিলে পইচা আহিব। কজলেছ হেপিনেছ পাহৰি যাওক যদি আপোনাৰ ওচৰত পইচা নাথাকে। যদি আপুনি আপোনাৰ পৰিয়ালৰ লাগতিয়ালসমূহ পূৰণ কৰিব নোৱাৰে, তেনেহ'লে সেই কথা ভাবি আপোনাৰ লাভ কি? আপোনালোকৰ ষ্টেজৰ নৌখনি যদি মই হওঁ, মই কি কৰিম? অফক'ৰ্ছ মই কাম কৰিম, 10খন ঠাইলৈ যাম কাম বিচাৰি। যদি সেই 10খন ঠাইতো নাপাওঁ, মই 100খন ঠাইলৈ যাম, 1000খন ঠাইলৈ যাম। তেতিয়াও মই যদি চাকৰি নাপাওঁ, কোনো কথা নাই, মই চাহৰ দোকান খুলিম, কিন্তু মই এনেই বহি নাথাকোঁ। এইটো মোৰ প্ৰথম ষ্টেজ। যদি আপোনালোকৰ জীৱনত ফাইনেন্সিয়েল প্ৰব্লেমছ থাকে, তেনেহ'লে স্পিৰিচুৱেলিটি, মেডিটেশ্যনছ আদিৰ নিচিনা কথা মূল্য। এইবিলাক কথা তেতিয়া ভাল লাগে যেতিয়া আপোনাৰ পেট ভৰি থাকে, অৰ্থাৎ আপোনাৰ ওচৰত পইচা থাকে। যদি আপোনাৰ ওচৰত পইচা নাথাকে, ইফালে ঘৰত দুখত বহি আছে, কান্দি আছে, ল'ৰা ছোৱালীৰ ফিজ দিবলৈ পইচা নাই, আৰু এইবোৰ কথা একেবাৰে মূল্যহীন। আপোনালোকে যদি মই কোৱা অনুসৰি কামটো কৰে, অৰ্থাৎ শুই বহি থকাতকৈ আপোনালোকে কাম কৰক, যিকোনো কাম, সৰু বা ডাঙৰ নহয়। অটো চলাওক, ৰিক্সা চলাওক, যদি চাকৰি পোৱা নাই, কিনো তাত বেয়া আছে? 2-এজন মানুহে ক'ব এই অটো চলাইছে, ৰিক্সা চলাইছে, কি হ'ল? সেইকেইজন মানুহে আপোনাক খোৱা নাই, আপুনি নিজৰ পৰিয়ালক নিজৰ কৰ্মৰে খুৱাব লাগে। ৰিক্সা চলালে, পইচা চলালে 2-এটা পইচা আহিব আৰু আপোনাৰ পৰিয়ালক খুৱাব পাৰিব, পিন্ধাব পাৰিব। কিন্তু যিকেইজন মানুহে ক'ব, সেইকেইজন মানুহে এনেই বহি থাকিব, কিন্তু নিজৰ পৰিয়ালক কেতিয়াও খুৱাব পাৰিব। আৰু কিছুমান মানুহে ভাবিব মইতো ডিগ্ৰী লৈ থৈছোঁ, ডিগ্ৰীধাৰী, মই কিয় অটো চলাম, ৰিক্সা চলাম। ঠিক আছে, মই মানিছোঁ বাৰু ডিগ্ৰী লৈছোঁ, কিন্তু সেই ডিগ্ৰীটো জানো কিবা কামত আহিছে? কিবা চাকৰি পাইছে? নাইতো পোৱা। পাইছে, বহুতে পাইছে, কিন্তু সকলোৱেতো পোৱা নাই। তেনেহ'লে সেই ডিগ্ৰী পাই আপোনাৰ লাভ কি? সেই ডিগ্ৰী ফালক, নহ'লে আচাৰ বনাওক, খাওক আৰু অটো চলাওক। যি ইচ্ছা তাক কৰক, কিন্তু বহি নাথাকক। এতিয়া আহোঁ মোৰ দ্বিতীয় ষ্টেজত, অৰ্থাৎ ছেকেণ্ড ষ্টেজত। আপোনাক যিখিনি লাগে সেইখিনি আপুনি পাইছে, কিন্তু ইয়াতকৈও যদি আপোনাক অলপ বেছি লাগে, তেনেহ'লে শ্বেয়াৰ কৰিব লাগিব, অৰ্থাৎ বিতৰণ কৰিব লাগিব। সুখ, যাৰ কথা মই কৈ আছোঁ, সেইটোতো দূৰৰে কথা, তাৰ ঝলকো নাপাব। সুখ কি গমেই নাপাব। জ্ঞান থুল যে তাৰ ভিতৰত ঘূৰি থাকিব, তাৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰিব। আপোনাৰ যি জ্ঞান, যি অভিজ্ঞতা, যি পইচা আছে, মন খুলি শ্বেয়াৰ কৰক। কোনো স্বাৰ্থ নাৰাখকে শ্বেয়াৰ কৰক, কোনো বস্তু এক্সপেক্ট নকৰাকৈ শ্বেয়াৰ কৰক। তেতিয়া আহিব আপোনাৰ থাৰ্ড ষ্টেজটো। তেতিয়া আহিব আপোনাৰ স্পিৰিচুৱেলিটি, মেডিটেশ্যন, অৰ্থাৎ ধ্যান কৰিব নালাগে, ধ্যান দিয়ক। 20 মিনিট ধৰি ধ্যান কৰি বহি থকাতকৈ কাম কৰক। জীৱনটো অবজাৰ্ভ কৰিবলৈ শিকক। যদি আপোনাৰ কামত এক্সিলেণ্ট এচিভ কৰিছে, তেনেহ'লে জীৱনটো অবজাৰ্ভ কৰিবলৈ শিকক। মানুহৰ দুখ কিয় হৈছে, আপুনি বিচাৰক মানুহৰ সেই দুখৰ কাৰণ কি আছে। মন পুতি জীৱনটো অধ্যয়ন কৰিবলৈ শিকক। যেতিয়া আপুনি এই গোটেইখিনি কথা বুজি পাব, তেতিয়া চাব আপুনি স্থিৰ হ'ব। আপোনাৰ কোনো ভয় শংকা নাথাকিব। এবছলিউট ফিয়াৰলেছনেছ, আপোনাৰ ভয় নাইকিয়া হ'ব। আপোনাৰ মনৰ বাহিৰে ভিতৰে ক'তো ভয় নাথাকিব। আজি যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।